মাটিৰ সংক্ৰান্তত পৰ্বতজোৰাৰ চাওক যিখিনি হৈছে এটা পাগলিজোৰা বুলি গাঁও এখন আছে সেই গাঁৱৰ ৰাইজৰ কিছুমান ব্যক্তিয়ে বিচৰা নিচিনা আমি 4বাৰকৈ ইয়াৰ মেপটো সলনি কৰিলোঁ ইয়াত ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি ইয়াত নাই যিটো প্ৰকল্প আছে আৰু কোনো জাতি জনগোষ্ঠীৰ কথাবিলাক যেনেকৈ কোৱা হৈছে আমাৰ 4 বছৰত আমি কোনো জাতি জনগোষ্ঠীৰ মাটি ক্ষতি হোৱা বা বড়োসকলৰ বা কোনোবা এটা ট্ৰাইবেল এৰিয়াৰ মাটি তেনেকুৱা কৰা কোনো উদ্দেশ্য লৈ পেলাই কৰা নাই এই প্ৰজেক্টটো APDCL আমাৰ লগত আলোচনা কৰিছে আৰু তাত মানে প্ৰায় 18,000 কৰোৰৰ প্ৰজেক্ট য'ত আমাৰ সময়ত আমি জন্মৰ পৰা ইয়াত দেখিবলৈ পোৱা নাছিলে কিন্তু আজি আমি সেই প্ৰজেক্টটো ইয়াত পাইছোঁ আৰু এই প্ৰজেক্টত কমচে কম 8-10 হাজাৰ লোক ইয়াতে এমপ্লয়মেণ্ট পাব গতিকে এই গোটেই কথাটো লৈ পেলাই আজি প্ৰজেক্টৰ কথাটো আলোচনা কৰি আছে কিন্তু দুৰ্ভাগ্যজনক কথা যে ভিতৰে সবে কয় যে প্ৰজেক্টটো লাগে কিছুমান মানুহে ৰাজনৈতিক স্বাৰ্থত তাত যাই পেলাই কিছুমান নাটকবিলাক কৰি আছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কিন্তু আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ কোনো এটা ক্ষতি হোৱা কাম নকৰোঁ আৰু এট দ্য সেম টাইম যে এই যে প্ৰকল্পটো আহিছে এই প্ৰকল্পটো যেনেকৈ IOCL আজি BRPLটো যেনেকৈ ৰাইজৰ কাৰণে বহুতখিনি সুবিধা কৰি দিছে ওচৰে পাজৰে ডেভেলপমেণ্ট হৈছে ইয়াত চাকৰি বা কাম কৰি খাবলৈ সুবিধা পাইছে NTPCত যিখিনি আমাৰ সবে এটা ভাল এটা সুযোগ পাইছে ঠিক তেনেধৰণৰ এইটো যিটো আমাৰ যিটো পৰ্বতজোৰাৰ প্ৰজেক্টতো ৰাইজে বহুতখিনি কাম পাব বা বহুতখিনি হেল্প পাব অনাগত দিনত কিন্তু যিসকলে আজি মানুহক পেট্ৰল ঢালি লোৱালৈকে যিসকলে তাতে যাই পেলাই উচতনি দিছে এই মানুহবিলাকক প্ৰশাসনিকভাৱে এটা ব্যৱস্থা ল'ব লাগে আমি চাই আছোঁ কিন্তু আৰু বেছিকৈ এই ৰাজনৈতিক নাটকটো কৰি থকাটো ভাল নহ'ব আৰু তেনেকুৱা যদি হ'লে আমাৰ অনাগত দিনত যিটো মানে ডেভেলপমেণ্ট হ'ব লাগে এই মানুহবিলাকে কি ডেভেলপমেণ্টৰ বিৰোধ বুলি মানে সবে বুজি পাব সেইকাৰণে পৰ্বতজোৰা ৰাইজৰ সকলোৰে আশা আকাংক্ষা ইয়াত ইণ্টেলেকচুৱেল জাতীয় সংগঠন সবৰ লগতো কথা পতা হৈছে সবেই বিচাৰে এই প্ৰকল্পটো গতিকে এই এখন গাঁৱৰ ৰাইজে মই ভাবোঁ নিশ্চয় বুজি পাব আৰু তেখেতসকলৰ কোনো ক্ষয় ক্ষতি হোৱাকৈ এই প্ৰকল্পটো নহয় গতিকে তেখেতসকলে আজি নহয় কালি বুজি পাব মই কথাটো বিশ্বাস আছে থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ সব পৰীক্ষা হৈ থাকিব আৰু ইণ্টাৰভিউ শেষ হোৱাৰ লগে লগে এপইণ্টমেণ্ট দিয়া আৰম্ভ হ'ব আজি আমাৰ অসমৰ হিজ এক্সেলেঞ্চি গভৰ্ণৰ ডাঙৰীয়া বৰমালৈ আহি আছে আৰু তেখেতৰ দ্বাৰা আমাৰ বৈশুমতি 2.0 আমি আজি লঞ্চ কৰিম যাৰ দ্বাৰা আমাৰ বড়োলেণ্ডৰ প্ৰায় 47,000 আমাৰ ভূমিহীন লোকসকলে ভূমি পাবলৈ গৈ আছে PGR ভূমিবিলাকত যিসকলে বহি আছিলে তেখেতসকলে আইনগতভাৱে সুপ্ৰিম কোৰ্টৰ নিয়মবিলাক ফলো কৰি পেলাই আমি তেখেতসকলক মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলে ইয়াত মাটিৰ পাট্টা পাবলৈ সক্ষম হ'ব তেনেকুৱা ধৰি পেলাই বিভিন্ন যিসকলে এতিয়ালৈকে পোৱা নাই বিভিন্ন 9টা ছাৰ্ভিচ আমাৰ বৈশুমতি 2.0 দ্বাৰা পাবলৈ গৈ আছে গতিকে বড়োলেণ্ড অঞ্চলত বৈশুমতি 1.0ত আমি প্ৰায় 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিছিলোঁ এতিয়া আমি বৈশুমতি 2.0ত যিসকলে ভূমিহীন হৈ আছে এক কঠাও ভূমি নাই সেইসকলে ভূমি পাবলৈ গৈ আছে থেংক ইউ